এয়া হ'ল মোৰ এল'ভেৰা গছ। ধুনীয়াকৈ এডাল বহুতখিনি ডাঙৰ হৈছে। এডাল এটা টাপত এডাল এইটো, সেইকাৰণে হয়তো বেছি লহপহকৈ বাঢ়িছে। আৰু এয়া কেইডালমান আছে। দেখিয়ে ভাল লাগে। গছবোৰ ৰুই যেতিয়া হয়, ভালকৈ হয়, তেতিয়া বহুত ভাল লাগে। যেতিয়া লহপহকৈ বাঢ়ে তেতিয়া বহুত ভাল লাগে। এল'ভেৰা আমি বহুত গুণাগুণ আছে এল'ভেৰাৰ। বহুত উপকাৰিতা আছে, কম বেছি পৰিমাণে সকলোৱে জানে এল'ভেৰাৰ গুণ। যি অলপমান মই হালধিৰ লগত মিহলাই মুখত দিম। চামুচেদি কম নহয়, হাতেদি এল'ভেৰা, হালধি এনেও ছালৰ বাবে বহুত ভাল। আমি মাজে মাজে মুখত দি থাকিলে মুখৰ উজ্জ্বলতাও বাঢ়ে আৰু ক'লা দাগবোৰো যায়। মানুহ বুঢ়া হৈ গ'লেও মনটোতো বুঢ়া নহয়। সদায় মনত আনন্দ ৰাখিব, আৰু আনন্দ থাকিলে মানুহ সোনকালে বৃদ্ধ হৈ নাযায়। বয়সে মানুহক বৃদ্ধ নকৰে, মনত আনন্দ নাথাকিলেহে সোনকালে বৃদ্ধ হৈ যায়।